যদি চুলি সৰা বন্ধ নহয় এইখিনি হানি মোক ক'ব আজি এনেকুৱা এটা ভাল বস্তু আনিছোঁ চুলি সৰাৰ কাৰণে মানে মোৰ ইমানেই চুলি সৰিছিলে ক'বলৈ শব্দ নাই চুলিখিনি সৰে আৰু জলি জলি যোৱা নিচিনা হৈ যায় গতিকে মই মেথি আৰু ফ্লেক্সিড সানিবলৈ লৈছোঁ মানে যোৱা ৰাতিয়ে মই মেথি গুটি অলপ ফ্লেক্সিড অলপ আৰু চাউল অলপ ধুনীয়াকৈ তিয়াই থৈ দিছোঁ আৰু ৰাতিপুৱা সময়ত এইখিনি মই কি কৰিছোঁ গোটেইখিনি মানে সৰু বটুৱাটোত মোৰ যে সৰু বটুৱাটো আছে টিকলি বটুৱা বুলি কওঁ আপোনালোকে কি বুলি কয় জানো মাহঁতে বটুৱা বুলি কোৱা শুনো তাতে ধুনীয়াকৈ বইল কৰি দিছোঁ একদম উতলাম পূৰা বিজল বিজল যেন হৈ যাব মেথি গুটি ফ্লেক্সিড চাউল এনেকৈ যি ৰাতি তিয়াই থৈছিলোঁ তাৰপিছতে সেই যে মানে উতলাটো আহিছে তাৰপিছতে মই চাকি থৈ দিম পানী অকণমান আৰু বাকীখিনিৰ মই পেষ্ট বনাম পানী আপোনালোকে কমো দিব পাৰে মই অলপ বেছিকৈ দিওঁ কাৰণ অকণমান পনীয়া পনীয়া হ'লে চুলিখিনিত লগাবলৈও ভাল তাৰপিছত ধুনীয়াকৈ এইফালে মিক্সাৰত মাৰি দিছোঁ মাৰি একদম ধুনীয়া গৰম হৈ আছে একেবাৰে উতলা গৰম সানিব নালাগে অকণমান গৰম গৰম সানিব পাৰে আপোনালোকৰ ঠাণ্ডা দিনত মূৰটো ঠাণ্ডাও নালাগিব তেতিয়া একদম পাতলা কুহুমীয়া আৰু জান নাজান গৰম তাৰপিছত এনেকৈ গোটেইখন ফেটি দিছোঁ ফেটি মেলি ইয়াতে মই কি দিম জানেনে এইকেইটা বস্তুকেইটা কৈ দিছোঁ প্ৰথমতে মই ভিটামিন ই কেপচুল আৰু 3টা 4টা দিব পাৰে আপোনালোকৰ চুলি হিচাপত মই 2টা দিছোঁ মোৰ চুলিখিনি অকণমান ডাঠ আছে আৰু কিন্তু চুটি তাৰপাছতে ইয়াতে মই কি দিম জানেনে নাৰিকল তেলবিলাকতো আৰু এতিয়া ঠাণ্ডা দিনৰ গতি এইটো জানেই গোটা হৈ যায় মই একেবাৰে বটল কাটিয়ে দি দিছোঁ একদম এনেকুৱাই মানে অৱস্থা আমাৰ তাৰপিছত ধুনীয়াকৈ এইখিনি ঘুটি দিছোঁ তাৰপাছতে ধুনীয়াকৈ মিক্সনটো মানে পূৰা মিক্সাৰ কৰি লৈছোঁ ইয়াতে দেখিছেনে যিমান নাৰিকল তেল আছিলে কিবা কিবি আছিলে এতিয়া আৰু মই অকণমান নিজক কেয়াৰ ল'ম আৰু নহ'লে মই একদম কেয়াৰ ল'বলৈ পাহৰি গৈছিলোঁ তাৰপিছতে গোটেই মূৰটোত সানিম আৰু এনেকৈ দেখিছেনে অকণকৈ অলপ বিজল বিজল লাগিছে ভালো লাগিছে পিছে গোটেই মূৰটোত যিমান আছে চবতে সানি দিম 2 ঘণ্টা সময় ৰাখিবই লাগে ভাল 1 ঘণ্টা বা 2 ঘণ্টা মোৰ সময় নাছিলে কাৰণে মই অকল 1 ঘণ্টাহে ৰাখিলোঁ আৰু অলপ ৰখালে আৰু ভাল ৰিজাল্ট পালোহেঁতেন গতিকে সপ্তাহত দুবাৰ এইটোতো মই কৰিমেই আৰু কামটো মোৰ কাৰণ বহুত বেছি ভাল লাগিছে আৰু মই মেথি গুটিৰ তেলো সানিবলৈ ষ্টাৰ্ট কৰি দিছোঁ মেথি আৰু পিঁয়াজৰ মই আপোনালোকক দেখাম বাৰু মোক চুলি গজিব নালাগে এটলিষ্ট চুলিখিনি নহৰিলেও বহুতখিনি ন আৰু চুলিখিনি মোৰ মানে কি হৈছিলে মাজতে বহুত বেছি সৰি গৈছিলে বহুতকেইটা কাৰণ থাকিব পাৰে হৰম'নেল ইমবেলেঞ্চ হ'ব পাৰে বা মই প্ৰডাক্ট বহুত বেছি ইউজ কৰোঁ সেইটো কাৰণে হ'ব পাৰে বা চুলিখিনিত বহুতবাৰ ষ্ট্ৰেইটনিং কৰাৰ কাৰণেও হ'ব পাৰে চুলিখিনিৰ ওপৰত বহুত বেছি অত্যাচাৰ নহ'লে মই বহুত বেছি শকত হৈ গৈছোঁ সেইটো কাৰণে হ'ব পাৰে বা খোৱা বোৱা বেয়া হ'ব পাৰে মুঠতে কিবা কিবি বহুত কাৰণ থাকিব পাৰে গতিকে এনেকৈ চুলিখিনি গোটেইখিনি সানি ল'লোঁ সনাৰ পাছত মই মানে এবাৰ ৰিজাল্টতে গম পালোঁ মোৰ চুলি সৰা বহুতখিনি কমিলে মই কৈছোঁ নহয় মোৰ মনটো ভাল লাগি গৈছিলে মানে এনেকুৱাকৈ মানে মই ৰিজাল্ট পালোঁ তাৰপিছতে মাস্ক মানে আগতে মই কণ্ডিশ্যনাৰ আৰু মাস্ক নহ'লে মই চুলিখিনি মানে ধৰক যত বান্ধি থাকে চুলিখিনি পূৰা ড্ৰাই হৈ যায় জ্বলি যোৱা নিচিনা হৈ যায় মূৰটো ধোৱাৰ পাছত এতিয়া কিন্তু এইখিনি এবাৰ সানিয়েই মোৰ একদম ভাল ৰিজাল্ট পাই গৈছোঁ গতিকে ধুনীয়াকৈ মূৰত য'ত যিমান আছিলে চব লগাই দিছোঁ কাৰণ বস্তু দামীটো ইমান দামীও নহয় হ'লেও ফ্লেক্সিডৰ পেকেটটো অকণমান দাম লয় তাৰপিছতে মেথি গুটি আছে তাতে নাৰিকল তেল আছে ভিটামিন ই কেপচুল আছে হয় নহয় গতিকে আৰু এয়া যে চেম্পু দেখিছে এয়া মই ঘৰত বনোৱা চেম্পু আপোনালোকক যদি লাগে ক'ব মই ঘৰত বনোৱা কেনেকৈ চেম্পু আপোনালোকক দেখাম এতিয়া মই নকওঁ কাৰণ এতিয়া গোটেই ভিডিঅ'টো মিক্স হৈ গ'লে আপোনালোকৰ মানে আপোনালোকৰ খং উঠি যাব মানে কোনফালে কেনেকৈ সেই চুলিৰ মাস্ক পেকটো মই বনাইছোঁ সেইটো আপোনালোকে খেলি মেলি হৈ যাবৰ কাৰণে মই চুলিৰ চেম্পুটোৰ বিষয়ে মই বেলেগ এদিন ক'ম যদি লাগে আপোনালোকে যদি বিচাৰে তেন্তে ক'ম কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ গ'লে আপোনালোকে বেয়া পাই যাব বৰ লাগিব ন গতিকে সেইকাৰণে মই আপোনালোকক অশান্তি দিবলৈ একদম নিবিচাৰোঁ গতিকে যদিহে আপোনালোকক চেম্পুটো লাগে মই ঘৰতে কেনেকৈ চেম্পু বনাইছোঁ আপোনালোকে মোক ক'ব মই যিমান পাৰোঁ সিমান মানে বাহিৰৰ প্ৰডাক্ট ইউজ কৰিবলৈ অলপ এৰিছোঁ কৰাটো কৰিমেই কেতিয়াবাতো পাৰ্লাৰ যাবই লাগিব বা কেতিয়াবা হেয়াৰ ট্ৰিটমেণ্ট ল'বই লাগিব হ'লেও মানে যিমান পাৰোঁ এইবোৰৰ পৰা অলপ আঁতৰি আছোঁ এইকেইদিন বৰ্তমান গতিকে মই ফেনত মূৰ শুকাওঁ আপোনালোকে জানে কাৰণ হেয়াৰ ড্ৰায়াৰ মোৰ নাই আৰু মই ইউজ কৰিব নাজানো অলপমান ফেনত শুকাই অলপমান ৰ'দত দি দিওঁ ধুনীয়াকৈ গতিকে এনেকৈ চুলিখিনি মই ধুলোঁ আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব চুলিখিনি মোৰ কিন্তু বিৰাট বেছি ভাল লাগিছে আগতকৈ বিৰাট বহুত বেছিখিনি চুলি থকা নিচিনা লাগিছে গতিকে আকৌ আহিম ধুনীয়া ধুনীয়া ব্লগছ লৈ আপোনালোকৰ মোৰ পেকটো কেনেকুৱা লাগিলে ক'ব আৰু যদি বেছি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব বাই বাই আকৌ আহিম ধুনীয়া ধুনীয়া ভিডিঅ' লৈ টাটা